এতিয়া আমি আৰাধ্যাক বেজি দিয়াবলৈ নিছোঁ। এইজনী আৰাধ্যা, এইফালে আমাৰ ড্ৰাইভাৰজন। আচলতে আজি গম পোৱা নাছিলোঁ বেজি আছে বুলি। এতিয়া পটককৈ ফোন কৰিলে, ল'ৰালৈকে ওলাই আহিছোঁ। এইজনী আৰাধ্যা আজি কান্দিব। বেজি বুলি ক'লে ভয়েই লাগে। ৰাতিলৈ হয়তো জ্বৰো উঠিব পাৰে বেছি এইজনী। উপায় নাই, দিয়াবতো লাগিবই আৰু। বাহিৰত বৰষুণ, গোটেই ডাৱৰীয়া বতৰ। আজি আকৌ বেজি দিয়াবলৈ সময়টো আহি পৰিলে। এইফালে আমাৰ ড্ৰাইভাৰ মহোদয়, কিবা এটা ক'বা নেকি? কোৱা। ন' কমেণ্ট। ড্ৰাইভাৰ মহোদয় একো নকয় বোলে। বেটিক বেজি দিয়াবগৈ আজি। বাপেকে আকৌ গাড়ীতে বহি থাকে। ছোৱালীজনীয়ে কান্দে, মাকৰ ওচৰত এৰি মেলি অকল গাড়ীতে বহি থাকে। বেজি দিয়াবলৈ মইহে নিব লাগে। বাপেকে বাহিৰতে গাড়ীতে আকৌ বহি থাকে আৰু তাৰপিছত এৰি দিয়ে। ছোৱালীয়ে কান্দি থাক, কি কৰ কৰি থাক আৰু। এইজনী আৰাধ্যা কিবা ক'বা নিছোঁ ন? কৈ দিয়া। হেল্ল' কৈ দিয়া। হেল্ল' আজি বেজি ল'ব গৈছোঁ। হেল্ল' বেজি ল'ব গৈছোঁ আজি। আমাৰ চুনুৱে নাকান্দে ন? নাচোন কান্দিবা নি তুমি? নাকান্দা ন? বাপেকে কৈছে ভালকৈ দেখা, মুখখন বেয়া হ'ব বুলি। ইফালে ভুটি হৈছে, তাই গম পালেই চাগে বেজি দিয়াবলৈ নিছোঁ। বেছি দূৰ নহয় বেজি দিয়া চাব চেণ্টাৰটো। পালোহিয়ে আৰু আহি। হ'ব এতিয়া বেজি দিয়াই লওঁ, তাৰপিছত আপোনাৰ লগত জানো আকৌ ভিডিঅ'টো কৰিব পাৰিম নে নোৱাৰিমে নে। এই আকৌ আমনি লগাই নে কি এনে ক'ব নোৱাৰি। কন্দাটোতো কান্দিবই বাৰু, সৰু ল'ৰা ছোৱালীৰ কথা। হ'ব দিয়ক তেতিয়াহ'লে এতিয়া। আৰু যদি পাৰোঁ তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰিম। যদি বেছি আমনি কৰে তেতিয়াতো কণ্টিনিউ কৰা নহ'ব। হয়তো ৰাতিলৈ আকৌ জ্বৰো উঠিব পাৰে। পাই গ'লোহি চাব চেণ্টাৰটো আহি পিনি। কি কৰে? কি কৰে? কি? ইমানে কি কোনে কৈছে? আইতা ক'ত আছে? আইতা কি হ'ল? এই নাকান্দে চুনুক বেজি দিয়া আনিলোঁ। কালি ভিডিঅ' কৰা নহ'ল, তাই আচলতে জ্বৰ উঠিলে। বেজীজনী বহুত জ্বৰ উঠিলে কালি ৰাতি। আমনিও কৰিলে অলপ। আমনি কৰিবই, সৰু ল'ৰা ছোৱালী জ্বৰ উঠিছে, লগতে বেজী বিষো ভৰিত। উপায় নাই আৰু এতিয়া বেজীটো নিদিয়ালেও নহয়। এতিয়া অলপ ভাল পাইছে, এতিয়া আমনিটো অলপ কমিছে। বহি আছে এতিয়া ওচৰতে। তাই মনটো এতিয়াহে মুকলি লাগিছে। দিনটো অকল নোৱা কৰিয়ে থাকিলে, আমনিয়ে কৰি থাকিলে। জ্বৰ উঠে কাৰণে বেজীটো দিয়াবলৈও মন নাযায়। নিদিয়ালেও উপায় নাই। সৰু ল'ৰা ছোৱালী এতিয়া বেজীটো নিদিয়াকৈও থাকিব নোৱাৰি। কষ্ট পায় বহুত এহেঁতি। তথাপিতো আৰু কালি আহি পিনি ভিডিঅ'টো কৰিম বুলি ভাবিলোঁ, কিন্তু এই জ্বৰটো উঠি অহাৰ বাবে ভিডিঅ'টো কৰা নহ'ল। সেইকাৰণে আজি বাকী ভিডিঅ'টো কৰি দিছোঁ। হেল্ল' কৈ দিয়াচোন। হেল্ল' কৈ দিয়া। জ্বৰ উঠিছে, ডিচুম কৰি দিয়া। ডিচুম কৰি দিয়া। ডিচুম ডিচুম। এইফালে আৰাধ্যাৰ লগত অকণমান মুকলিলৈ উলিয়াই আনিছোঁ। অকণমান ৰাস্তাটো খোজকাঢ়ি দিছোঁ, মনটো ভাল লাগিবলৈ বুলি। নহচোন মনটো ভাল লাগিবলৈ খোজকাঢ়ি দিছোঁ নে? খোজকাঢ়ি দিছোঁ। খোজকাঢ়িছে আমাৰ চুনুৱে ন? অকণমান উলিয়াই আনিছোঁ। মুকলি পালে গাটো ভাল পাব অকণমান। মনটো ভাল লাগিলে গাটো নিজে নিজে ভাল হৈ আহিব। এতিয়া খোজকাঢ়ি আহিলোঁগৈ। আহি পিনি এতিয়া গধূলিয়ে আচলতে বাকী ইটো কাম কৰি এতিয়া বনাবলৈ যাম। আৰাধ্যা এতিয়া ককাকৰ ওচৰত আছে। আইতা ককাকৰ ওচৰত। সদায় গধূলি গধূলি ককাকে পাঠ কৰে। এতিয়া নমালোঁ। এতিয়া চব্জি বনাব লৈছোঁ।
আজি বনাম মাংস। এইফালে মাংস আছে, মাংস বনাম আজি খৰিচাৰ লগত। এইখিনি খৰিচা, কাক বাঁহৰ খৰিচা। এতিয়া চব যা যোগাৰ কৰি থোৱা আছে। এইফালে আদা ৰচুন পিচি থোৱা আছে, এইফালে শুকান জলকীয়া, এয়া হৈছে তেজপাত, পিঁয়াজ, এইফালে আলু কাটি থোৱা আছে। মছলা বেলেগ নিদিওঁ আজি, অকল মিট মছলা আৰু এইফালে পাঁচফোৰণ দিম, কাৰণ সৰু ল'ৰা ছোৱালী থকা ন, এতিয়া সৰু ল'ৰা ছোৱালী থকা ঘৰত বেছি মছলা খালে বেয়া। তেল গৰম হ'লে ইয়াত মাংসখিনি দি ভাজি আছোঁ। আচলতে আদা ৰচুন পিঁয়াজ দিয়া ভিডিঅ'টো মোৰ কৰিবলৈ থাকি গ'ল, আৰাধ্যাই যিহেতু আমনি কৰিলে। এতিয়া এইখিনি ভাজি থাকিম। এতিয়া ইয়াত হালধি অলপ দি দিম। মই বাকী সকলো বস্তু তেলতে দিওঁ, কিন্তু হালধিটো তেলত নিদিওঁ, কাৰণ হালধিটো তেলত দিলে ক'লা পৰি যাব। সেয়ে হালধিটো এতিয়া দি পিনি ভালকৈ মাংসখিনি লৰাই দিম। মাংসখিনি ভালদৰে অলপ ভাজি থাকিম, জুইটো অলপ বঢ়াই পিনি এতিয়া আস্তেকৈ ঢাকন দি দিম, যাতে মাংসটোৰ থকা তেলখিনি ওলাই আহে। এতিয়া এইখিনি কাক বাঁহৰ খৰিচাৰ লগত বনাম আজি মাংসখিনি। আৰু এইফালে আলু কাটি থোৱা আছে, আৰু বাকী থকা ৰচুনখিনিও মই দি দিম। আচলতে ৰচুন আদাখিনি মই অলপ পাছত দিবলৈ থওঁ, যাতে ইয়াত চেণ্টটো ভালকৈ ওলায়। এইখিনি যেতিয়া সিজিব তাৰপিছত ৰচুন আদাখিনি দি দিব লাগিব। এইখিনি ঢাকোন লগাই দিম। এইফালে আমাৰ চুনচুনি আইতাকৰ লগত খেলি আছে। এয়া চুনচুনি খেলি আছে, গাটো অলপ বেয়া যিহেতু তাই অকণমান আমনি কৰিছে, তথাপিতো আইতাকে এতিয়া খেলাই আছে তাইক। এইফালে চব্জিখিনি হৈ থকা মানে মই দাইলৰ কাৰণে যা যোগাৰ কৰি লওঁ। দাইলৰ কাৰণে এয়া মাটি কান্দুৰি, মৰিচা, খুতুৰা চব মিহলি শাকেদি দাইল অলপ বনাব লাগিব। দাইলখিনি কুকাৰতে পাতি দিম আৰু এইফালে চব্জিখিনি পাতি থোৱাই আছে। এইখিনি হোৱা মানলৈকে মই এইখিনি কাটি লওঁ। এতিয়া মাংসখিনি ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত আলুখিনি দি দিম। আচলতে মাংসখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিব লাগে, নহ'লে ইয়াৰ কালাৰটো ভালদৰে নুঠে। তাৰ পাছত আলু দিব লাগে, তেতিয়া কালাৰটো বহুত ধুনীয়া উঠে। নহ'লে মাংসখিনিত পানী দি দিয়াৰ পিছত বগা পৰি যায়। এতিয়া আলুখিনি ভালদৰে লৰাই দিম, আৰু ইয়াত আৰু বাকী থকা ৰচুন আদাখিনি দি দিম। আচলতে মই ৰচুন আদা অলপ তেলত দিওঁ, আৰু অলপ এনেকৈ ভাজি থাকোঁতে আলু দিয়াৰ পিছত দি দিওঁ, তেতিয়া চেণ্টটো ধুনীয়া আহে। তাৰপিছত এইখিনি লৰাই দিম মই ধুনীয়াকৈ। এতিয়া মাংসৰ তেলতে আলুটো সিজিবলৈ দিম, তেতিয়া খাবলৈ বহুত টেষ্টি লাগে। যদি ডাইৰেক্ট যদি আধা হিচাপে পানী তেতিয়া হয়, তেতিয়া ভাল নালাগে। এতিয়া আলুখিনি সিজি গ'ল, ইয়াত মই পানী দি দিম। আচলতে মই দাইল যিহেতু বনাইছোঁ, পানী বেছি পৰিমাণে নিদিওঁ, পানী অকল গ্ৰেভি হোৱালৈকেহে পানীখিনি দিম, যাতে ভালদৰে গ্ৰেভিটো হয়। এতিয়া এইখিনি ভাজিখিনি লৰাই ইয়াত গৰম পানী অলপ ব্যৱহাৰ কৰিম। ঠাণ্ডা পানী দি নিদিওঁ, নহ'লে ভালকৈ বস্তুটো ৰংটো নুঠে। গৰম পানী এতিয়া দি মেলি ইয়াত ঢাকোন লগাই দিম। পানী মই ইমানখিনিয়ে ব্যৱহাৰ কৰিম, তাৰপিছত এতিয়া ঢাকোনটো লগাই দিম। এতিয়া খৰিচা মই এতিয়া নিদিওঁ, খৰিচা মই এইফালে নমাব সময়তহে দিম। আৰু এতিয়া এইখিনি উতলি আহিছে। এতিয়া আলুবোৰ যিহেতু সিজিলে, এতিয়া খৰিচা 2 চামুচ মই ব্যৱহাৰ কৰিম। খৰিচা 2 চামুচ দি দিম। বৰ বেছি পৰিমাণেও নিদিওঁ, যিহেতু ফ্লেভাৰটো বহুত ষ্ট্ৰং হয় খৰিচাৰ। 2 চামুচ দিলেই হৈ যাব। এতিয়া খৰিচা 2 চামুচ দি মই ভালদৰে চব্জিখিনি